এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি মই সৰু মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। কেনেকৈ বনাইছোঁ ভিডিঅ'টি আগলৈ চাই থাকক। মই কেইটামান সৰু মাছ লৈছোঁ আৰু সৰু মাছকেইটাত মই অলপ নিমখ দি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এতিয়া মই কেইটামান মিহিকৈ কাটি লোৱা ধনিয়া পাত দি দিছোঁ। লগতে মই আদা অলপ এনেকৈ দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি লোৱাৰ পিছত মই কলপাত দুখন এনেকৈ পাৰি লৈছোঁ আৰু মাজত মই এনেকৈ মাছকেইটা দি দিছোঁ। গোটেইকেইটা মাছ এনেকৈ দি লোৱাৰ পিছত মই কলপাতটো এনেকৈ ওলটাই দিছোঁ আৰু এনেকৈ ভাঁজ লগাই দিছোঁ। আৰু এনেকৈ লোৱাৰ পিছত কলপাতটোৰ মূৰত মই এনেকৈ বান্ধি ল'ম। জুইটো কম কৰি মই এনেকৈ কলপাতৰ টোপোলাটো বহাই দিছোঁ। এনেকৈ মই ওলোটাই অলপ দেৰি এনেকৈ সিজিবলৈ দিম। এইবাৰ মই এখন টাৱা ল'ম। টাৱাখনৰ ওপৰত মই আকৌ এনেকৈ কলপাতৰ টোপোলাটো বহাই দিছোঁ আৰু ওলোটাই দিছোঁ। আমাৰ মাছকেইটা সিজি গৈছে। এতিয়া মই এখন প্লেটত টোপোলাটো উলিয়াই লৈছোঁ আৰু টোপোলাটো খুলি চাম। এতিয়া মই কলপাতৰ পৰা মাছকেইটা এটা মই বাতিত উলিয়াই ল'ম। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ মই এনেকৈ মাছখিনিত দি দিম। মই জলকীয়া দুটা দিছোঁ আৰু অলপমান মই তেল দি দিছোঁ আৰু অলপ মই নিমখ দিছোঁ। নিমখটো মই অলপ দিছোঁ কাৰণ আগতেও অলপ নিমখ দিয়া হৈছে। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও খাই চাব এনেকৈ বনাই। শেষত মই নেমু অলপ চেপি দিছোঁ। মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।